নমস্কাৰ মই আজি বনাবলৈ লৈছোঁ সকলোৰে চিৰপৰিচিত জনপ্ৰিয় এখন ভাজি ৰঙালাও আগৰ ভাজি হয়তো নোখোৱা লোক নোলাবই বনাইছেও সকলোৱে কিন্তু যিসকলে খাইছে কিন্তু এতিয়ালৈ বনাই পোৱা নাই আৰু কেনেকৈ বনাব লাগে নাজানে তেওঁলোকে এবাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু মই একে আগৰ পৰা কেনেকৈ পাত চাফা কৰি লয় আগবোৰ চাফা কৰা হয় ধুই পখালি ল'ব লাগে তাৰ পৰা মই ভিডিঅ'টো একে শেষলৈকে ভাজিখন বনোৱালৈকে দেখাইছোঁ ভাজিখন খালেইতো নহ'ব বনাবওতো জানিব লাগিব গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব এয়া ৰঙালাও আগ কুমলীয়া পাত ইয়াৰ মুটাশিৰবোৰ মই এৰুৱাই দিছোঁ পাতত পোক পৰুৱা লাগি থাকে কেতিয়াবা পোকৰ কণী থাকে সেইবিলাকো ভালকৈ চাই চিতি ল'ব লাগে ধূলি বালি থাকে কুবাই কিলাই ল'ব লাগে এই ভাজিখন মোৰ হ'লে বৰ প্ৰিয় আপোনালোকৰ প্ৰিয় হয়নে নহয় জনাবচোন কমেণ্ট কৰি ৰঙালাও আগৰ ভাজি বিভিন্ন ধৰণে বনাব পাৰি আজিনো মই কেনেধৰণে বনালোঁ তাকেহে দেখাব বিচাৰিলোঁ আপোনালোকক শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকৈ মই বনালোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এইটো কুমলীয়া আগ ইয়াৰ ভিতৰতো পোক পৰুৱা সোমাই থাকে গতিকে ভালকৈ চাই ল'ব লাগে এনেকৈ মই গোটেইখিনি চাফা কৰি ল'ম এতিয়া এইখিনি মোৰ চুচকুচাই চাফা কৰি হৈ গ'ল এতিয়া পানী লৈ পেলাই মই তাতে পাতখিনি দি দিলোঁ অকণমান নিমখ দিম ইয়াত দি 45 মিনিটৰ কাৰণে মই এইখিনি ৰাখি থ'ম এনেকৈ ৰাখি থোৱাৰ ফলত হয় কি পাতবিলাকত যিবিলাক ধূলি বালি লাগি থাকে সেইবিলাক তলত গেট পৰি যাব পোক পৰুৱাবিলাকো মৰি যাব আৰু বীজাণু থাকিলে সেইবোৰো কাটি যাব এনেকৈ আদলি পেলাই ধুব লাগে এনেকৈ মই পানী সলাই 3-4 বাৰমান ধুম পাতখিনি ভালকৈ ধোৱাটো বৰ জৰুৰী যদি ভালকৈ ধোৱা নাযায় তেনেহ'লে ভাজিখন খেচখেচকৈ লাগে খাবলৈ এইখিনি মোৰ ধোৱা হৈ গ'ল এতিয়া সৰু সৰুকৈ কুটি ল'ম মই সৰু সৰুকৈ কুটি লৈছোঁ আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী সৰু সৰুকৈ কুটি ল'ব কাটি থাকোঁতেও আঁহ ওলাব পাৰে আঁহবোৰ এৰুৱাই পেলালেই হ'ল মোৰ কুটা হৈ গৈছে এতিয়া ভাজিখন বনাবলৈ মই এটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ নহৰু গোটা জিৰা আৰু শুকান জলকীয়া লৈছোঁ জ্বলা খোৱা সকলে কেঁচা জলকীয়াও দি ল'ব পাৰে 3টামান মিঠাতেলখিনি গৰম হোৱাত মই গোটা জিৰাকেইটা দি দিলোঁ শুকান জলকীয়া আৰু নহৰু দি দিলোঁ অকণ লৰাই লৈছোঁ গোটা পিঁয়াজখিনিও দি দিলোঁ তাতে এতিয়া ৰঙচুৱা হোৱাকৈ অকণ ভাজিম হালধি দি দিছোঁ তেলতে কাটি লোৱা শাককেইডাল দি দিলোঁ লৰাই ল'ম ভালকৈ নিমখ দি দিছোঁ জোখমতে নিমখ বেছি দিব নালাগে যদিও শাকখিনি বেছি দেখা যায় পিছত জহি কমি যাব গতিকে নিমখ কমাই দিব লাগে এনেকৈ 5 মিনিটমান মই ৰাখিম এয়া জহি গৈছে এতিয়া জুইডাল চিমত দি মই 8 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম 8 মিনিটৰ পিছত এয়া সিজিছে এনেকৈ মই 5 মিনিটমান ভাজিম শাকৰ পৰা ওলোৱা পানীৰে ভাজিখন সিজিবলৈ দিব লাগে তেতিয়া খাবলৈ বৰ সোৱাদ লগা হয় আপোনালোকে এনেকৈ বনাই এবাৰ ট্ৰাই কৰি খাই চাবচোন কেনে পাই কমেণ্ট কৰি জনাব ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে এয়া খাবৰ কাৰণে সাজু হৈ গ'ল গৰমে গৰমে খালে বৰ সোৱাদ লগা হয় আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ পাম ধন্যবাদ